বাৰে বাৰে তোমাৰে নাম ঈশ্বৰে উনুৱাৰে আঁতৰাব মোৰ পৰা সদায় থাকিমে কাষত পুৱতিৰ দলিচাত নিয়ৰৰ টোপালে সানিলে পুবালি ৰহন কি নিস্তব্ধতাৰ ৰাতি আৰম্ভণি ভাল লাগিছে শুনি ভাল লাগিছে থেংক ইউ ছাৰ আমাৰো ভাল লাগিছে কি কম আৰু গানটো শুনিলে শুনি থাকুং লাগি যায় আৰু মনটো শান্তি লাগি যায় হয় ছাৰ আপুনি ঠিক কথা কৈছে বাৰু তেনে দে আজি ক্লাছটোৰ কিবা স্পেচিয়েল আছে নেকি বাৰু আপুনিতো জানেই ছাৰ এতিয়া অসমত প্ৰায়বিলাক জেগাতে ঠাইতে কমকে বেছিকে হ'লেও বৰষুণ দি আছে উস্কা বাত ইচিলিয়ে এটা গান গাম বুলি ভাবিছোঁ মই জানো ধৰিব পাৰিছো তই আজি যিটো গান গাবি সেই গানটো হ'ব পুৰা ফাটাফাটি তেনেহ'লে ছাৰ আৰম্ভ কৰোঁ নেকি লেট ষ্টাৰ্ট এইখন অসমত আৰু যেনে লাগে দিবলে বৰষুণ কাকতি কৰিছো ইন্দ্ৰ দেৱতাৰ তুদি দেছো সোণেৰে গঢ়া সুন্দৰ খংখনি বৰষুণ দিছে অচিনা হুকুনি বৰষুণে পৰি ৰাস্তা বোকা হৈ যায় অচিনা হুকুনি বৰষুণে পৰি ৰাস্তাবোৰ বোকা হৈ যায় wow really fantastic মিলি গৈছে একদম সেইকাৰণে মাক চকলাই ৰদ ডিং কৈছে দিব এতিয়া দিব ভাল হৈছে সুন্দৰ বৰ্ণনা ধন্যবাদ ছাৰ ওয়েলকাম বুপাই মাইছা কথানো কিয় কম ছাৰ আমাৰ ৰাজ্যপাল ডাঙৰীয়াই এটা আহ্বান জনাইছে তাৰ কথা শুন অৱশ্যে আহ্বানটো শুনিলক আপুনি আহ্বান কি আহ্বান ৰে শুনা ৰাজ্যপাল ডাঙৰীয়াই কৈছে মদ খোৱা লোকৰ পৰিয়াললৈ ছোৱালী বিয়া নিদিব মাক চকলাই এইটো আকৌ কেনেকুৱা ধৰণৰ আহ্বান অকণমান শুনি আচৰিত লাগিব পাৰে কিন্তু অৱশ্যে এটা কথা ঠিক হয় ছাৰ এইটোতো ঠিকে কিন্তু সেই ধৰণৰ আৰু এটা কথা আছে যিটো কিন্তু আহ্বান জনোৱা নাই ৰাজ্যপাল মুখ্যমন্ত্ৰী মানে চৰকাৰে কোনটো বিষয় তেখেতে কৈছে মদ খোৱা লোকৰ পৰিয়াললৈ ছোৱালী দিব নালাগে এইটো কৈছে ঠিক আছে বহুত ভাল কৈছে যদি এয়াই হ'ব লাগে তেনেহ'লে কিয় অসম চৰকাৰে মদ বিক্ৰী কৰিবৰ কাৰণে পাৰমিশন দিছে কথাটোতো নোহোৱা নহয় হয় ছাৰ ৰাজ্যপাল ডাঙৰীয়াই মদ খোৱা লোকৰ পৰিয়াললৈ ছোৱালী বিয়া দিব নালাগে বুলি আহ্বান জনোৱাৰ আগতে কিয় ঘোঁৰা বিক্ৰী কৰা অনুজ্ঞাপত্ৰ বন্ধ কৰিব লাগে বুলি আহ্বান জনোৱা নাই এইটো হৈছে ছাৰ বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্ন এফালে সিহঁতে মদ বিক্ৰী কৰিবৰ কাৰণে পাৰমিশন দিব আৰু আনফালে মদ খালে বেয়া পাব সেইটো নোহোৱা নহয় কিন্তু বেছি খালেওতো নিজৰ কাৰণে বেয়া সেইটো ভাবি চাব লাগিব গতিকে গাইছ ভুলটো চবৰে গাতে থাকে টেক্সৰ বাবেতো চৰকাৰে অনুজ্ঞাপত্ৰ দিবই আৰু দিছে বুলিয়ে নিজে বেছিকে খালেও নহ'ব খালে কি হয় সেয়া হয়তো নিজেই অনুমান কৰিব পাৰিছে নিয়মিতভাৱে খোৱাটো উচিত অধিকভাৱে খোৱাটোহে বেয়া মজা ঠিক কৈছ দে এইবাৰ আকৌ এটা গুৰুত্বপূৰ্ণ বিষয় যিটো গুৰুত্বপূৰ্ণ বিষয় বৰ্তমান সময়ত অতিকৈ বেছি আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে ইমান খাটা গুৰুত্বপূৰ্ণ বিষয় না ছাৰ য়েছ বহুত গুৰুত্বপূৰ্ণ বিষয় মোবাইল এটা কথা কচোন আমি মোবাইলক চলাও নে মোবাইলে আমাক চলায় মাক চকলাই এইটো হে ডেঞ্জাৰ কথা ক'লে দে আপুনি ছাৰ য়েছ বৰ্তমান সময়ত আমাৰ মানুহে মোবাইলৰ প্ৰতি এনেকুৱাকে এট্ৰেক্টিভ হৈ গৈছে যেন এনেকুৱা অনুভৱ হয় আমি মোবাইল নচলাও মোবাইলেহে আমাক চলাই আছে হয় দে ছাৰ আপুনি ঠিক কথা কৈছে ৰাতিপুৱাও মোবাইল দুপৰীয়াও মোবাইল গধূলিও মোবাইল খাওঁতেও মোবাইল শুওঁতেও মোবাইল হাগুংতেও মোবাইল মাক চকলাই মোবাইলটোহে আমাক চলাই আছে নেকি সেইকাৰণে মই প্ৰশ্নটো সুধিলো এতিয়া মোবাইলে আমাক নে আমি মোবাইলক চলাই আছো হয় ছাৰ কেতিয়াবা এনেকুৱা অনুভৱ হয় এসাঁজ দুসাঁজ ভাত নেখালেও চলি যাব তথাপি মোবাইলটো নহ'লে কিবা হেৰুৱাইছো কিবা লগত নাই অকলশৰীয়া অনুভৱ আহি যায় এনেকুৱা হ'লেহে ধ্বংস হ'ব সকলো
এফালে ভাল হৈছে এফালে আকৌ কাল হৈছে তাকেতো এফালে ভাল হৈছে এফালে কাল হৈছে কেতিয়াবা আগৰ দিনলৈ মনত পৰে ছাৰ ফিল্ডত খেলা আড্ডা দিয়া আজিকালি নাই নকবি আৰু বুজিছ নকবি আৰু আমুকৰ ঘৰত নতুনকে এটা টিভি আনিছে গোটেই দিনটো সিহঁতৰ ঘৰত মানুহে ফুল হৈ থাকিব ৰাতি মহাভাৰত ৰামায়ণ আজি আমুক খাতৰা এখন ফিল্ম দিছে চাব লাগিব চবৰে গ'ল নহয় চাবলে কিন্তু আজিকালি টিভিটো বাদ দে কোনো নেচায়ো মোবাইলটোকে হয় দিয়ক ছাৰ আগৰ দিন আৰু নাই চব নাইকিয়া হৈ থাকিলে উপায়ো নাই সময় সলনি হ'ল পৰিৱৰ্তন হ'ল আমিতো সলনি পৰিৱৰ্তন হ'বই লাগিব ঠিক আছে দে ক্লাছটোৰ একেবাৰে লাষ্ট পৰ্যায়ত আমি পাইছোংগে ওকে ছাৰ গাইছ আজি আমি আকৌ এটা বিৰাট ডেঞ্জাৰ অনুৰোধ জনাম যিটো অনুৰোধ ৰিকুৱেষ্ট আপোনালোকে কমেণ্টত লিখিব লাগিব চাওঁ কোনে কিমান খাটাৰা অনুৰোধটো বা কি অনুৰোধটো হৈছে মাৰ্কছক লৈ অলপ বেলেগ ধৰণৰ গাইছ আপোনালোকে দিনটোত কেইবাৰ ভাত খাই এতিয়া ক'ব লাগিব কেইবাৰ ভাত খাই ক'ব দুবাৰ হ'লে দুবাৰ তিনিবাৰ হ'লে তিনিবাৰ মানে ৰাতিপুৱাৰ পৰা গধূলি হোৱাৰ আগলৈকে দে কেইবাৰ ভাত খাই ঘিকিলিককে লিখি দিব চাওঁচোন চাওঁ কোনে কেইবাৰ দিনটোত ভাত খাই চব ওলাই যাব এতিয়া কথা বিচাৰি নেপালে অনুৰোধ বিচাৰি নেপালে কি যে হ'ব নহয় গাইছ ইয়াৰ অনুৰোধটো ৰক্ষা কৰি লিখি দিব আৰু দেই মোৰতো দিনটো তিনিবাৰ ভাত খোৱা হয় অষ্ট্ৰেলিয়া তাকে খাব লাগে কিন্তু ৰাতিপুৱা অলপ খালেও দুপৰীয়া গধূলি কমকে খাব লাগে মোৰ কেতিয়াবা দুবাৰ কেতিয়াবা তিনিবাৰ কেতিয়াবা চাৰিবাৰো হৈ যায় মোৰো তেনেকুৱাই ঠিক আছে দে আমাৰ গাইসকলে ক'ব নহয় এতিয়া কোনে কেইবাৰ ভাত খায় বাৰু একেবাৰে শেষত আৰম্ভণিতে গোৱা গানটো সামৰণি হিচাপে উৰে কান্ত তই গাই দে তাৰ পাছতে ক্লাছটো হ'ব ছুটি ওকে ছাৰ ঈশ্বৰে উনুৱাৰে আঁতৰাব মোৰ পৰা সদায়ে থাকিমে কাষত পুৱতিৰ দলিচাত নিয়ৰৰ টোপালে সানিলে পুবালি ৰহন প্ৰিয়া মন মধুমালিতা কিয় বাধু গাঠিছা বাৰে বাৰে তোমাৰে নাম ঈশ্বৰে